Okay guys, ready to leave. Bike khone okuman disturb disile mane battery down hoi gol pura aru ki kom aru start howa nasile theli start howa nasile aru etia jare tane start hoi gol. ठीक है भाई लोग, आप लोग जब डाउकी आएगा अपना बाइक चेकिंग करो, पहला गुवाहाटी से ठीक करो, ठीक है? नहीं तो यहाँ आएगा भाई लोग के जैसा होगा, ठेल के हाइट हो जाएगा. ओके, पीस. No. भैया चलता हूँ, बाय बाय. আৰু এইখনতে আছিলোঁ অৰ্কিড ৰেষ্টুৰেণ্ট এণ্ড লজ. ভেৰি মাছ ৰিকমেণ্ডেড, কাৰণ মানুহকেইজন বহুত ভাল আছিলে. আমাৰ বাইকখন যেতিয়া প্ৰব্লেম দিছিলে বহুত হেল্প কৰিলে. চ' সেইটো কাৰণে আপোনালোক যদি আহে ডাউকি ৰিভাৰৰ ওচৰত যদি আহে অৰ্কিড লজ এণ্ড ৰেষ্টুৰেণ্ট ইয়াত আহিব. গুগল মেপত লোকেশ্যন চাই ল'লে আহি যাব পাৰিব. আৰু কালি যে লগ পাইছিলোঁ বিদ্যুতৰ লগৰজন, তাৰ ওচৰলৈ গৈ আছোঁ ফাইনেল বাই দিবৰ কাৰণে. আৰু সি একচুৱেলি বৰ্ডাৰত তাৰ ডিউটি হয়, কাষ্টমছৰ ইম্পৰ্ট এণ্ড এক্সপৰ্টৰ সিহঁতৰ কাম কৰে. চ' এইটো তালৈকে গৈ আছোঁ. বাইকখন বেয়া হৈছিল, মেইন ৰিজনটো আছিল ষ্টাৰ্ট হোৱা নাছিল যে অথনি. মেইন ৰিজনটো হ'ল ৰাতি বৰষুণত ভিজি আছিলে. চ' সেইটো কাৰণে ষ্টাৰ্টিং প্ৰব্লেম হৈ আছিলে. আৰু এটা কথা, এইবিলাক জেগাত আহিলে আপোনালোকে বাইক বা গাড়ী স্কুটি যি আনে ভালকৈ মেইনটেনেঞ্চ কৰি আনিব, কাৰণ ইয়াত যদি বেয়া হয় তেতিয়া মেকানিক নাপায়, ডাইৰেক্ট শ্বিলং যাব লাগিব. আৰু গম পাই শ্বিলং কিমান দূৰ ইয়াৰ পৰা. চ' সেইটো কাৰণে বস্তুবিলাক ভালকৈ মেইনটেনেঞ্চ কৰি আনিব. আহিবা নগাঁও আহিবা. গৈ থাকো. এটা মজা বস্তু দেখিছোঁ, এইটো চাওক. কাম এণ্ড টেষ্ট ইয়ৰ এয়াৰ বেগ. মজা লিখিছে. এইটো টাৰ্ণটো চাওক. আমি এতিয়া গৈ আছোঁ লিভিং ৰুট ব্ৰিজ. আপোনালোকে বহুতে গম পাইছেগৈ লিভিং ৰুট ব্ৰিজখন. আৰু এতিয়া আমি আহি আছোঁ এখন গাঁও মাজে মাজে. এখন চাওক গাঁও মাজে মাজে আহি আছোঁ. আৰু এইবিলাক টুৰিষ্ট প্লেচত আহিলে অলপ পইচা বেছিকৈ লৈ আহিব, কাৰণ ইয়াত ফোনপে' গুগল পে' একো নচলে জানেই. আৰু এটা পানী বটল, যোনটো 20 টকীয়া পানী বটল, এইটো 30 টকা. চ' কি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় গম পাইছে. মোৰ অৱস্থাটো আৰু এটা কথা, ATM মানে পইচা পাৰিলে আগতে উলিয়াই লৈ আহিব, কাৰণ ইয়াত আমি সোমাইছিলোঁ ATMত কাৰ্ডখনেই ৰিড নকৰে. চ' আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আহিব ভালকৈ.
আৰু বাকী এতিয়া গৈ আছোঁ ওপৰলৈ লিভিং ৰুট ব্ৰিজৰ তাত আৰু তাত গৈ পেলাই মই আপোনালোকক দেখাম বলক চ' গাইজ আমি আহি ফাইনেলি পালোহি ডাবল ডেকাৰ লিভিং ৰুট ব্ৰিজ এইখন লেফ্ট চাইডে আছে আৰু এতিয়া আমি ভালকৈ দেখাম আপোনালোকক একদম ধুনীয়া প্লেচ আমি বহি আছোঁ কেনেকুৱা পাইছে কওক ভাল লাগিছে এখন বিছখন বিষয়ে কি ক'ম আৰু এইটো এটা ধৰি লওক প্ৰকৃতি এটা বুজাব নোৱাৰা মানে হেৰি সৃষ্টি প্ৰকৃতিয়ে যে এনেকুৱা এটা ৰূপ ধাৰণ কৰিব পাৰে ভাবিবলগীয়া কথা এখন যোনখন ৰুট ব্ৰিজ এইখন ডাবল ডেকাৰ ৰুট ব্ৰিজ নহয় ডাবল ডেকাৰ যোনখন ৰুট ব্ৰিজ এখন আছে চেৰাপুঞ্জী আৰু এইখন অনলি ৰুট ব্ৰিজ আৰু সেইখনটো ডবল আছে ওপৰতো আছে তলতো আছে কিন্তু ইয়াত অকল এটা হেৰিয়ে আছে আমি তাত একেই বুলি ভাবিছিলোঁ গুগল মেপত চাওঁতে একেই বুলি ভাবিছিলোঁ কাৰণ চেৰাপুঞ্জীৰ পৰা আহিব পাৰে বা এইফালৰ পৰা ডাউকিৰ পৰা আহিব পাৰে মই সেনেকৈ ভাবিছিলোঁ কিন্তু নহয় সেইখনো বেলেগ এইখনো বেলেগ